মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়া ৰাইজক নগাঁও মৰিগাঁৱৰ পৰা মাছ ক্ৰয় নকৰিবলৈ আহ্বান। তেওঁ কয় যে নগাঁও আৰু মৰিগাঁৱৰ মৎস্য উৎপাদনকাৰীয়ে ইউৰিয়াৰ অত্যধিক ব্যৱহাৰ কৰে, যাৰ ফলত বৃক্ক ৰোগ হয়। ইউৰিয়া দিয়া মাছ খোৱাৰ ফলত বৃদ্ধি পাইছে বৃক্ক ৰোগীৰ সংখ্যা। বিগত 4 বছৰত অসমত বৃক্কৰ অসুস্থতাৰ সংখ্যা বৃদ্ধি পাইছে। মিয়া মুছলমানসকলে গুৱাহাটীৰ পৰা সংগ্ৰহ কৰা বিশেষ আৱৰ্জনা ব্যৱহাৰ কৰি মাছ উৎপাদন কৰে, যিটো স্বাস্থ্যৰ বাবে অতিকৈ মাৰাত্মক। গতিকে উজনিলৈ নগাঁও মৰিগাঁৱৰ মাছ প্ৰেৰণ নকৰাটোৱেই ভাল। মইতো সদায় কৈ আছো, আজি আপোনালোকে চাওক, মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ। নগাঁও মৰিগাঁৱত যিমান মাছ হয় চবতে ইউৰিয়া ব্যৱহাৰ হয়। আৰু গুৱাহাটীৰ যিটো ৱেষ্ট, মই কি ৱেষ্ট নকওঁ, সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ ফলত আপোনালোকে চাব, আজিৰ পৰা 4 বছৰ আগত যিমান কিডনী বেমাৰ হৈছিলে, এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনী বেমাৰ হয়। গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো, মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে, কিন্তু যদি শ্বৰ্টকাটত যায় তেতিয়াতো কাম নহ'ব। এই কথাবোৰ মই কোৱা নহয়, বিভিন্ন টিভি ইণ্টাৰভিউত এই খেতিয়কসকলেই কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ। এতিয়া খেতিত ইউৰিয়া দিলে গছ পাব, গছে খাদ্য উৎপাদন কৰিব। এটা তাত পুৰা চাইণ্টিফিকেলি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব, কিমান নাইট্ৰজেন হ'ব, পুৰা এটা ভাগ কৰা আছে। এটা মাছত পোনে পোনে ইউৰিয়াটো দি দিয়ে, মানুহৰ কিডনী বেমাৰ হয়। সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো, যদি নপঠাই ভাল কথা, সুযোগটো ল'ব লাগে, বজাৰখন এই সুযোগতে ল'ব লাগে, আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী, তেতিয়া মানুহে 2 টকা বেছিও দিব।